ৰাজ্যখনত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনাই জোকাৰি গ'ল। এইবাৰ নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বালিতাৰাত। প্ৰায় ৭০ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰাৰ প্ৰচেষ্টা চলাইছিল এগৰাকী ২২ বছৰীয়া যুৱতী। ঘৰত বিদ্যুতৰ কাম কৰা সুযোগ বিচাৰি আহি ধৰ্ষণ কৰাৰ চেষ্টা কৰে। অপৰাধীৰ নাম অৱসৰপ্ৰাপ্ত সেনা জোৱান দীপক কলিতা ওৰফে দৈব্য বুলি পৰিচিত। হৰিৰ নাম লোৱা বয়সত হৰিৰ নাম বাদ দি দীপক কলিতাই এতিয়া নাৰীৰ ওপৰত চকু ফুৰাই ফুৰিছে। যি সময়ত অসম চৰকাৰে নাৰী সুৰক্ষা নাৰী সবলীকৰণৰ কথা কৈ থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন ঠাইত নাৰী নিৰ্যাতনৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এই ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে ধমধমা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈকে আৰক্ষীয়ে লম্পট দীপক কলিতাক আটক কৰিবলৈ সক্ষম হোৱা নাই। গতিকে স্থানীয় ৰাইজৰ আহ্বান, দোষীয়ে যাতে উচিত শাস্তি লাভ কৰে। যোৱা শনিবাৰে ৩১ তাৰিখে আমাৰ ওচৰৰে দীপক কলিতা ওৰফে দব্য বুলি কয়, তেওঁ আমাৰ ঘৰলৈ প্ৰায়ে আহি থাকে। সিদিনাও আমাৰ লাইটৰ কাম কৰাৰ সুযোগ লৈ আমাৰ ঘৰলৈ আহিছিল আৰু কোনো নথকা অৱস্থাত মোৰ গুপ্ত অংগত হাত দিছিল আৰু যৌন নিৰ্যাতনৰ চেষ্টা কৰিছিল। এতিয়া মই ন্যায়ৰ বাবে ধমধমা আৰক্ষী চকীত এজাহাৰ দিছোঁ আৰু এতিয়ালৈ ধমধমা আৰক্ষী চকী কোনো ধৰণৰ পদক্ষেপ ল'বলৈ সক্ষম হোৱা নাই। গতিকে মই দোষীয়ে যাতে উচিত শাস্তি পায় তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয় আৰু নলবাৰীত মহোদয়ক আহ্বান জনাইছোঁ আৰু ওপৰ মহলাই যাতে কামটো কৰি দিয়ে তাৰ বাবে মই মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু মই যাতে ন্যায় পাওঁ। চৰকাৰে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত যিবিলাক পদক্ষেপ গ্ৰহণ কৰি আছে সেইবিলাকৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ভাল ব্যৱস্থা ল'ব পৰা নাই। অসমত এইবিলাক চলি থকা কিমান ধৰণৰ ঘটনা ঘটি আছে, এইবিলাক ধৰ্ষণ অপহৰণ এইবিলাক কিমান ঘটনা ঘটি আছে। তাৰ ভিতৰতে আমাৰ এই বালিতাৰা গাঁৱৰ এই সৰু গাঁওখনৰ আমাৰ এই দীপক কলিতা নামৰ দৈব্য বুলি কয়। আমাৰ গাঁৱত সকলোৱে জানে যে সেই মানুহজনক দৈব্য বুলিয়ে জানে, দীপক কলিতা বুলি ক'লে কোনোৱে নাজানে। সেই সৰু ছোৱালীজনী তাৰ ছোৱালীতকৈ সৰু হ'ব, তাৰ বোৱাৰী আছে, পুত্ৰ আছে, নাতি নাতিনী আছে, তাৰ ঘৰত তাৰ পৰিবাৰ আছে। সেই লম্পটটোৱে এই সৰু ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অপচেষ্টা কৰিছে। তাৰ কাৰণে এই সৰু ছোৱালীজনী আৰু ঘৰখনে যাতে এটা ন্যায় পায় তাৰ বাবে চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ। আৰক্ষীয়েও যাতে এই হেৰিটোৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আৰক্ষীকো অনুৰোধ জনাইছোঁ। News Desk report Italy A to Z.